পূজা দিৱালী বিহু সকলোতে বনাব পৰাকৈ লৈ আহিছোঁ ফুলা ফুলা মচমচীয়া নিমকি ৰেচিপি। যিসকলে বনাব ভালদৰে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো, গতিকে চাই থাকক। ইয়াতে ময়দা 3 কাপ লৈছোঁ মেজাৰিং কাপেৰে, আৰু ইয়াতে নিমখ লৈছোঁ ডাঙৰ চামুচেৰে 1 চামুচ, কিন্তু নিমখ প্ৰায় 2 চামুচমান লাগি যায়, বাকীখিনি মই অকণমান পিছত ল'ম। আৰু তেল লৈছোঁ ইয়াতে ৰিফাইন তেল 6 চামুচ 3 কাপৰ কাৰণে, কাৰণ 1 কাপত 2 চামুচকৈ লাগি যায় ডাঙৰ চামুচেৰে। কালজিৰা আধা চামুচ, আৰু লৈছোঁ বেকিং সোডা এচিকুট, 2টা আঙুলিৰে যিমানখিনি হয় সিমানখিনি ল'ব, বা নিদিলেও কথা নাই। এতিয়া আঙুলিৰে মোহাৰি ময়দাখিনি যাতে তেলৰ লগত ভালদৰে মিহলি পৰে সেইটো ধ্যান ৰাখিব, আৰু এনেদৰে মিহলি কৰি ল'ব। এইটো ষ্টেপ কিন্তু খুবেই প্ৰয়োজনীয় নিমকিৰ কাৰণে। আৰু এতিয়া নিমখ অকণমান আপোনালোকে ময়দা গুৰি যদি মুখত দি চাই তেতিয়া গম পাব, যদি নিমখ লাগে তেতিয়াহ'লে দি ল'ব। বেছি চোখা হ'লেও ভাল নালাগে, আৰু নিমকিত অকণমান নিমখ কম হ'লেও ভাল নালাগে। আৰু এনেদৰে মুঠি মাৰি চাব, যদি এটা লাড্ডুৰ নিচিনা হৈ যায় তেতিয়াহ'লে তেলৰ পৰিমাণটো সঠিক আছে। আৰু এতিয়া মই ইয়াতে ঠাণ্ডা পানী লৈছোঁ আৰু অলপ অলপকৈ দি মঠি ল'ম। নিমকিৰ কাৰণে যিটো ডো প্ৰয়োজন হ'ব সেইটো অকণমান টান হ'ব লাগিব। বেছি ঢিলা হ'লেও নিমকিখিনি কাটাৰ সময়ত বা বেলাৰ সময়ত বহুত অসুবিধা পাব, লাগি ধৰিব আৰু মচমচীয়াও নহ'ব। আৰু ইয়াতে প্ৰায় 1 কাপমান পানী লাগিছে এতিয়ালৈকে। এতিয়া এইখিনি অলপ সময় মঠি ল'ম। এয়া দেখিছেনে, বহুত বেছি টানো কৰা নাই আৰু বা বহুত ঢিলাও কৰা নাই, এইটো পাৰফেক্ট আছে। সেইকাৰণে মই 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিছিলোঁ। আৰু যদি অকণমান বেছি টান হয় তেতিয়াহ'লে অলপ বেছি সময় ঢাকি ৰাখি দিব। আৰু এতিয়া যিমানখিনি আপোনালোকে বেলিব পাৰে বহলকৈ তাৰ হিচাপত কাটি ল'ব। মই ইয়াতে 5ৰ পৰা 6টা ভাগত ভগাই লৈছোঁ, আৰু বাকীখিনি ঢাকি ছাইডত ৰাখি দিব। এটা পেৰা বনাই ল'ম প্ৰথমতে। আৰু এইখিনি মই আটা গুৰি নোহোৱাকৈয়ে বেলিব পাৰিছোঁ, তাৰ মানে পানীৰ পৰিমাণটো মঠাৰ সময়ত সঠিক আছে। আৰু ৰুটিখন পাতলকৈ বেলি ল'লোঁ, দেখুৱাইছোঁ কিমানখিনি পাতল কৰিছোঁ। আৰু শেষত এনেদৰে বেলি দিব, উঠাই নল'ব ৰুটিখন, নহ'লে কাটাৰ সময়ত কোচ খাই আহিব। আৰু ধাৰ চুৰি, ব্লেড বা পিজ্জা কাটাৰ যিকোনো ল'ব পাৰে, তাৰ সহায়ত এনেদৰে কাটি ল'ম। এতিয়া পূজাৰ সময়ত বা হোটেলত যেনেকুৱা ধৰণৰ নিমকি ডায়মণ্ড শ্বেপত পোৱা যায় তেনেকুৱা ধৰণে বনাইছোঁ। আজি বেলেগ ডিজাইনত বনোৱা নাই, আগতে বেলেগ বেলেগ ডিজাইন দেখুৱাইছোঁ আপোনালোকক। আৰু এতিয়া এনেদৰে কাটি ল'ব। আৰু বেলাৰ সময়ত যদি আপোনালোকে অসুবিধা পায় আটা নোহোৱাকৈ, তেতিয়াহ'লে অকণমান আটা দিব পাৰে। ধ্যান ৰাখিব যাতে আটা গুৰিবিলাক লাগি নাথাকে, তেনেকুৱা পৰিমাণতহে দিব, কাৰণ লাগি থাকিলে যেতিয়া ভাজিব গুৰিবিলাক তেলত পৰি যায় আৰু তেলটো ক'লাৰ নিচিনা হৈ যায়। সেইকাৰণে যদি প্ৰয়োজন হয় তেতিয়াহে দিব, কিন্তু যদি তেলৰ পৰিমাণটো সঠিক থাকে আৰু পানীটো দিওঁতে আপোনালোকে চাই ল'ব, বেছি ঢিলা নহ'লে আটাৰ প্ৰয়োজনো নহয়। আৰু দেখিছেনে, এইটো উঠি আহিব খুজিছে, সেইকাৰণে মই ধৰি ধৰি অকণমান কাটিবলগীয়া হৈছে। আৰু মই অকণমান চুটিকৈ কাটিছোঁ, আপোনালোকক যদি দীঘলীয়া নিমকি লাগে তেতিয়াহ'লে নিজৰ হিচাপত কাটি ল'ব। আৰু গোটেইখিনি একেধৰণে কাটি ল'ম। আপোনালোকে ইয়াতে ৰিফাইন তেল নল'লে ডালডা নাইবা ঘিখিনি অকণমান গলাই ল'ব, কেতিয়াবা গোট খাই থাকেতো। গৰম কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াতে মঠাৰ সময়ত দি দিব, তেনেকৈও ল'ব পাৰে, খাবলৈ টেষ্টি হয়। আৰু ৰিফাইন তেল যিহেতু সচৰাচৰ চবৰে ঘৰত থাকে, সেইকাৰণে মই ইয়াতে ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ। আৰু এইটো জোখতে আৰু কিমানখিনি ডাঠ কৰিছোঁ দেখুৱাইছোঁ। দেখিছেনে, ধুনীয়াকৈ এৰুৱাব পাৰিছোঁ। আৰু নিমকিখিনি বনোৱাৰ সময়ত আপোনালোকে আগতে বেলি কাটি ছাইডত দম লগাই নথ'ব, এনেদৰে বেলি থাকিব আৰু কাটি থাকি তাৰপিছতে ভাজিব, তেতিয়া ধুনীয়া হয়। তেলটো মিডিয়াম গৰম কৰি ল'ব, আৰু দেখিছেনে দিয়াৰ লগে লগে উপঙি উঠি ওপৰত ফুলি আহে, এনেকৈ ৰাখিব। আৰু মই যিমানখিনি বেলিছিলোঁ এবাৰত তাৰে আধাহে নিমকি দিছোঁ। কেৰাহীৰ ওপৰত যিখিনি উপঙি উঠিব পাৰে তাতকৈ আৰু বেছি নিদিব, তেতিয়া নিমকিখিনি ফুলি উঠিব। আৰু এবাৰ ফুলি উঠাৰ পিছত গেছৰ ফ্লেমটো লগে লগে ল' কৰি দিব, আৰু ল' ফ্লেমতে লৰাই ভাজি থাকিব। যেতিয়া অলপ ৰঙচুৱা হৈ যায়, ইয়াতকৈ বেছি কালাৰ অহালৈকে নাভাজিব, কাৰণ এইটো ক'লা তিতাৰ নিচিনা হৈ যায়। সেইকাৰণে ইমানখিনি ৰং অহাৰ পিছতে উঠাই থ'ব। আৰু এইটো মই দুবাৰত ভজা নিমকি হয়, ছাইডত ৰাখি দিছিলোঁ তেলটো নিগৰিবৰ কাৰণে। আৰু বাকীখিনিও একেধৰণে ভাজি ল'ম। আৰু নিমকি দিয়াৰ সময়ত তেলটো মিডিয়াম গৰম হ'ব লাগিব। দেখিছেনে ধুনীয়াকৈ ফুলি উঠিছে, আৰু গোটেইখিনি ওপৰলৈ অহাৰ পিছতহে এবাৰ দুবাৰ লৰাই থাকিব। আৰু এনেদৰে ভাজিবৰ কাৰণে বহুত বেছি সময় নালাগে, 2ৰ পৰা 3 মিনিটতে লগে লগে ৰঙা পৰি যায় কমকৈ ভাজিলে। এইখিনি উঠাই ছাইডত ৰাখি দিছোঁ। আৰু আজি অলপ পৰিমাণটো সৰহকৈ বনাইছোঁ। আৰু ইপিনে মই এনেদৰে বেলি কাটি আছোঁ আৰু ভাজি আছোঁ, তেতিয়া নিমকিখিনি আঠা লাগি নাযায়। আৰু দিয়াৰ সময়ত যেতিয়া এটা এটাকৈ পৰে ন, তেতিয়া লগে লগে ফুলিও উঠে আৰু ক্ৰিস্পিও হয়।
দেখিছেনে ৰংটো খুব ধুনীয়া হৈছে আৰু সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে টেমাত ভৰাই থ'ব, তেতিয়া মচমচীয়া হৈ থাকিব। ৰেচিপিটো যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি কোনোবাই বনাই কমেণ্ট কৰি জনাবলৈও নাপাহৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।